নমস্কাৰ বন্ধুসকল, ট্ৰেডিং লাইফ চেনেললৈকে আপোনালোকক স্বাগতম জনাইছোঁ। বহুত বঢ়িয়া ট্ৰেড আছিলে আজিৰ দিনটোত, গুড ট্ৰেড। যোৱাকালি মই আপোনালোকক কেইটামান লেভেল দিছিলোঁ। লেভেলকেইটা হ'ল আপোনাৰ আপসাইড লেভেল, একদম হায়েষ্ট আপসাইড লেভেল দিছিলোঁ 57, এইটো ৰেজিষ্টেঞ্চ, ইয়াতকৈ বেছি যোৱা আশা কম আছিলে। কিন্তু USD INR ইমান ষ্ট্ৰং আছিলে আজি, এতিয়া বৰ্তমান ট্ৰেড কৰি আছে 82.742। তো আজি 82.4ৰ পৰা এটলিষ্ট 30 পইচা আপ, বহুত ভাল আপ ট্ৰেণ্ড আছিলে আজি। যদি আপোনালোকে ট্ৰেডিং কৰিছে ইয়াতে, এটা বহুত বাই চাইডত আছিলে, বহুত ভাল প্ৰফিট বনাইছে। মই আজি অলপ ভাল প্ৰফিট বনাইছিলোঁ ইয়াতে ট্ৰেড কৰি পেলাই। 82.5 2.5 চি হোল্ড আছিলে, মই আপোনালোকক জনাইছিলোঁ যোৱাকালি এনালাইচিছ কৰোঁতে। যি কি নহওক, আজি অ'পেন আছিলে 82.49 AM অলমষ্ট, আৰু 5 PM অলমষ্ট 82. অলমষ্ট আপোনাৰ 6 ইয়াৰে ওচৰে পাজৰে আপোনাৰ ক্লজিং পাইছোঁ আৰু এতিয়া আমাৰ ট্ৰেড কৰি আছে 82.741, ভেৰি হাই। এতিয়া কথাটো হ'ল, এই যিটো হাই পাইছে, 1 ডে চাৰ্টলৈকে আহিছোঁ মই। 1 ডে চাৰ্ট চাওক, দেখিছে এইটো একদম এই হাইটো ছেম হাই বুলি কিয় কৈছোঁ, যিমান বাৰে ইয়াৰে ওচৰে পাজৰে গৈছে সিমান বাৰে তলৰ ফালে আহি আছে, ৰিভাৰ্চ হৈছে, বাৰ ৰিভাৰ্চ হৈছে। হয়তো আপুনি যদি আৰু এই চাইডলৈকে যাওঁ আমি, চাওক ৰিভাৰ্চ, প্ৰত্যেকবাৰে ৰিভাৰ্চ হৈছে। আমি কি ক'ব পাৰোঁ, এনেকুৱা হয়তো লাগিব পাৰে যে কালি আকৌ গৈ পেলাই আমাৰ ৰিভাৰ্চেই হ'ব নেকি। চান্স আছে, এনেকুৱা নহয় যে চান্স নাই, চান্স আছে, দেয়াৰ ইজ চান্স যে ৰিভাৰ্চ হ'ব পাৰে, বাট ইমান নহয় যে ডাইৰেক্ট 82লৈকে গুচি নাহে। 90% চান্স আছে নাহে। একদম হেভি কিবা এটা নিউজ থাকিব লাগিব, বা বহুত আৰ্জেণ্ট কিবা এটা থাকিব লাগিব, যিটো আমাৰ ৰুপিক এপ্ৰিচিয়েট কৰিব, আৰু ৰুপি ষ্ট্ৰং হ'ব, ডলাৰ ডাউন হ'ব। কালি কিছুমান ইম্পৰ্টেণ্ট ডেটা আহিব লগা আছে। মই আপোনালোকক যেনেকৈ কৈছোঁ, ডেটাবিলাক আপোনালোকে চাব পাৰে। investing.com যাব, নিউজ, দেন ইকনমিক কেলেণ্ডাৰ, তাত দেখা পাব কালি আহি আছে GBP ৰিলেটেড, GBP মানে ব্ৰিটিছ পাউণ্ড ৰিলেটেড, বেংক অফ ইংলেণ্ডৰ ইণ্টাৰেষ্ট ৰেট ডিচিশ্যন। এতিয়া বেংক অফ ইংলেণ্ড ইহঁতে যদি ৰেট অফ ইণ্টাৰেষ্ট যদি বঢ়াই দিয়ে, ব্ৰিটিছ পাউণ্ড আপ হৈ যাব, আৰু USD আমাৰ আমেৰিকান ডলাৰ ডাউন হৈ যাব। ইয়াত এটা মানে কেনেকুৱা ৰিলেশ্যনটো কেনেকুৱা, USD ইজ ইকুৱেল টু 1 মানে ইনভাৰ্চলি প্ৰপৰ্চনেল হয়। যদি USD আপ থাকে, বেচিকেলি GBP ডাউন থাকে, কেতিয়াবা এক্সেপশ্যনেল কেছত দুটাই আপ থাকে বা দুটাই ডাউন থাকে, এক্সেপশ্যন থাকে, এনেকুৱা নহয় নি, শ্বেয়াৰ মাৰ্কেটত মানে এক্সেপশ্যন থাকে। যি কি নহওক, তো এইটো যদি আমাৰ হয়, তেতিয়াহ'লে কালি অলপ ট্ৰেণ্ডটো ডাউন ছাইড ল'ব পাৰে। কিমান ল'ব, খুব বেছি 82.47 আহিব পাৰে, খুব আশা কম। বেছিভাগ চান্স আছে যে আপছাইড লোৱা 83 টাচ কৰা চান্স আছে বেছিভাগ, বাট ডাউন ছাইড হ'লে 82.47 বা 82.33 এইটো লেভেললৈকে আমাৰ ডাউন ছাইড মুভমেণ্ট ল'ব পাৰে। বাৰু যি কি নহওক,
কালিৰ কাৰণে আমি এটা ট্ৰেড প্লেন বনাই লওঁ চ' আমাৰ বেচিকেলি এতিয়া আপচাইড যিটো আমাৰ লেভেল আছে তাতে আপচাইড লেভেল ইম্পৰ্টেণ্ট লেভেল হৈ আছে এতিয়া 82.7 তাৰে ওপৰত ট্ৰেড কৰিলে আহিব 82.75 তাৰে ওপৰত ট্ৰেড কৰিলে আহিব 82.83 আৰু তাৰে ওপৰত ট্ৰেড কৰিলে আহিব 82.9 তাৰে ওপৰত যদি ট্ৰেড কৰে 83.2 চ' এইকেইটা লেভেলত আমাৰ আপচাইড মুভমেণ্ট হ'ব পাৰে যদি আপ ট্ৰেণ্ড কালি কণ্টিনিউ হৈ থাকে যদি নাথাকে ছাপ'জ RBI ইণ্টাৰভেনশ্যন আহিলে বা GBP ডাটা ভাল আহিলে তেতিয়া কি হ'ব এইটো ডাউন ট্ৰেণ্ড ল'ব পাৰে তো ডাউনৰ ফালে আমাৰ কি ছাপৰ্ট আছে ফাৰ্ষ্ট 82.63 এইটো ছাপ'জ যদি ব্ৰেক হয় 82.57 আকৌ এইটো যদি ব্ৰেক হয় 82.53 দেন 82.47 দেন 82.33 এইকেইটা ছাপৰ্ট আছে আমাৰ যদি ব্ৰেক হয় 82.33 যদি ব্ৰেক হয় বহুত তললৈকে আহিব পৰা চান্স আছে কিন্তু মই দেখিছোঁ যে বেছিভাগ দেখিছোঁ অলপমান আকৌ আপ ট্ৰেণ্ড হ'ব মষ্ট প্ৰবলি 83 ওচৰে পাজৰে যাব দেন হয়তো এটা ৰিভাৰ্চেল আমি দেখা পাব পাৰোঁ চ' একৰ্ডিংলি আমি ট্ৰেড ল'ব লাগিব কালি হ'ল থাৰ্ছডে উইকলি যিবিলাক আপোনাৰ অপশ্যন আছে ফ্ৰাইডে এক্সপায়াৰী হয় আৰু থাৰ্ছডেৰ পৰা তাৰ প্ৰিমিয়াম যিবিলাক আছে প্ৰিমিয়ামবিলাক ঠিকেই হয় মানে প্ৰিমিয়ামবিলাক কমি কমি গৈ থাকিব চ' অপশ্যন ট্ৰেডিং মই ৰেকমেণ্ড নকৰোঁ বেছিভাগ সময় মই ৰেকমেণ্ড কৰোঁ ফিউচাৰত ট্ৰেডিং কৰা কম লট লওক কমকৈ ওলাওক ৰেগুলাৰ ইনকাম কৰক 500 টকা যদি ৰেগুলাৰ ইনকাম কৰিব পাৰে বহুত এটা লেবাৰ এটাও গোটেই দিনটো কষ্ট কৰি 500 টকা এটা উপাৰ্জন কৰে ঠিক আছে চ' ট্ৰেডিং কৰি অকণমান স্কিল লৈ বা অকণমান সাধাৰণ নলেজ লৈ যদি আপুনি দিনটোত 500 to 1000 আপুনি ইনকাম কৰিছে বহুত মই ভাবোঁ মোৰ কাৰণে বহুত লাহে লাহে 500 to 5000 হ'ব আৰু 1000 to 1 লাখ হ'ব পাৰে বাট তাৰে কাৰণে আমি কি দিব লাগিব টাইম আৰু স্কিল এই বস্তুবিলাক আমি বঢ়াই যাব লাগিব ট্ৰেডিঙৰ ওপৰত চ' বন্ধুসকল হয়তো চাগে আপোনালোকে ভিডিঅ'টো ভাল পাইছে বহুখিনি আপোনালোকৰ নলেজ বঢ়োৱাত কাম দিব চবেই শ্বেয়াৰ মাৰ্কেটত শ্বেয়াৰ কিনে বা নিফটি বেংক নিফটি এইবিলাকত ট্ৰেডিং কৰি আছে কাৰেঞ্চি মাৰ্কেটৰ কথা বহুতেই নাজানে মই ভাবোঁ অসমত এটলিষ্ট বহুতেই নাজানে বাহিৰততো চবেই জানে অলমষ্ট জানে আৰু যোনে ট্ৰেডিং কৰে তো কাৰেঞ্চি ট্ৰেডিঙত আহিব যেতিয়া দেখিব আপোনালোকে ইয়াতে ইনভেষ্টমেণ্ট কম ৰিস্ক কম আৰু এইটো হ'ল আপোনাৰ এনেকুৱা এটা মানে ছেগমেণ্ট হয় শ্বেয়াৰ মাৰ্কেটৰ য'ত আপুনি প্ৰেডিকশ্যনটো বহুত বেটাৰ কৰিব পাৰিব বেটাৰ বুলি কৈছোঁ মই ৱৰ্ডটো যে আপোনাৰ আপ হ'ব নে ডাউন হ'ব বহুত বেটাৰ আপুনি প্ৰেডিকশ্যন কৰিব পাৰিব কম টকাৰে মানে আপোনাৰ কাম হৈ যায় ইয়াতে বেংক নিফটি বেংকত আপুনি বহুত টকা ইনভেষ্ট কৰিব লাগিব আৰু কাৰেঞ্চিত কি হয় কম পইচাৰে আমি ট্ৰেডিং ষ্টাৰ্ট কৰিব পাৰোঁ আৰু কৰোঁতে আমি একচুৱেলি শিকি যাওঁ আৰু investing.com আছে ট্ৰেডিং ভিউ আছে এইবিলাক এনেকুৱা আপোনাৰ ৱেবছাইট আছে যিবিলাকে ফ্ৰীতে আমাক বহুত নলেজ দি আছে যিবিলাক আমি ধৰক কেতিয়াও ইচ্ছা কৰা নাই দেখিবলৈ চাবলৈ চ' বন্ধুসকল এইখিনিয়ে কালিৰ কাৰণে আপোনালোকে চাই চিতি ট্ৰেড ল'ব বহুত আপচাইড হৈ আছে হঠাৎ ডাউন হ'ব পাৰে আৰু আপ গ'লেও বেছি আপ নাযায় যোৱাটো চান্স কম গতিকে চাই চিন্তি ট্ৰেড ল'ব আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে সামৰিছোঁ আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু শ্বেয়াৰ কৰিব যাতে আৰু কিছুমানে এক্সট্ৰা ইনকাম এটা কৰিব পাৰে ট্ৰেডিঙৰ জৰিয়তে ঠিক আছে গুড নাইট আজিলৈ এৰিছোঁ